নমস্কাৰ ৰাইজসকল জুনমণি ব্লগছ হেছটেগ ফুড ব্লগছ এতিয়া লৈ লৈছোঁ ইয়া দাহ এখন দাহখন লোৱাৰ কাৰণে আপোনালোকে ভয় নকৰিব আকৌ মই আকৌ কিবা গছ পুলিহে কাটিবলৈ যাওঁ নেভাবিব আকৌ কিবা বেলেগ বস্তু কাটিবলৈ যাওঁ এতিয়া তেন্তে বলক দাহখন লৈ গৈ আছোঁ ক'তনো গৈ আছোঁ কিনো কাটিম আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে এতিয়া বাৰীলৈ গৈ আছোঁ আৰু বাৰীতনো কি গছ কাটিম আপোনালোকে চাওকচোন দাহখন যে লৈ গৈছোঁ বৰ ডাঙৰকৈ বাৰীৰ ভিতৰ পিনে সোমাই লৈছোঁ গোটেই ঘাঁহনি আৰু দেখিছে নহয় কল এথোক বাগৰি পৰিলে মানে কল থোক আছিলে সেয়া থিয় হৈ মই আকৌ ঠেকা দিব নোৱাৰা দুখতে কল থোক বাগৰি পৰিলে এতিয়া কল থোকা লৈ যাব লাগিব নহ'লে বান্দৰে খাই মেলি শেষ কৰি দিব আৰু বাগৰি পৰা গছজোপা কাটি পিনি একেবাৰে পেলাই দিছোঁ এনেকৈ বোলে এৰি থৈ আহিব নাপায় সেই গতিকে বোলে কাটিয়ে ৰাখিব লাগে কাটি দিলোঁ আকৌ লগতে দেখিছে নহয় নেফাফু গছ কেইজোপামান বৰ ডাঙৰ ডাঙৰ হৈ আছে আপোনালোকে চিনি পায় নাই বাৰু নেফাফু গছ বহুতেই চিনি পায় আকৌ বহুতেই চিনি নাপায় আৰু এই গছ বিধৰ পোখা আৰু পাত বোলে হাই প্ৰেছাৰৰ বন ঔষধো ব্যৱহাৰ কৰে তাকে আকৌ বাৰিষা কালত এই নেফাফু গছজোপা পোখাকেইটা কেতিয়াও খাব নোৱাৰি মানে ভুলতো খাব নোৱাৰি বহুত তিতা হৈ যায় বহুতে খাব পাৰে কিন্তু মই নোৱাৰোঁ বহুত তিতা লাগে আৰু খৰালি কালত এই পোখাকেইটা খাবলৈ বহুত সোৱাদ লগা হয় এতিয়া আকৌ লৈ আহিলোঁ কল থোকা চোতাললৈ আনি পিনে দেখিছে নহয় এখন হাতে কেমেৰা আৰু এখন হাতে কলৰ থোকটোপা আখি আখি কৰি আছোঁ মানে এনেকৈ থৈ দিলে মানে কোনে কেতিয়া ক'ত লৈ যাব বান্দৰে কোনো ঠিকনা নাই সেই গতিকে একেবাৰে আখিয়াই দিছোঁ কোনোবাই কৰি দিব আনি দিব খাম বুলি বহি থাকিলে একো খাবলৈ নেপাম আৰু একো নাপামো সেই গতিকে নিজে নিজে চব কৰিব লগা হয় কাৰণ ঘৰত বেলেগ মানুহেই নাই কাক আশা কৰিম নিজে নকৰিলে সকলো মিছা ভগৱানে এনেকৈ মোৰ কপালত লিখিছে যেতিয়া অকলে কৰি খাবই লাগিব নহয় জানো ৰাইজসকল আৰু ময়ে পৃথিৱীত একমাত্ৰ অকলশৰীয়া মানুহ নহয় মোৰ দৰে আৰু বহুতো মহিলা আছে এনেকৈ কিমান কষ্ট কৰি খাইছে মই সেইটো কথাও বুজি পাওঁ আৰু নিজৰ কাম নিজে সদায় কৰি খাবই লাগিব অকলে আছো বুলি নকৰিলে নেমেলিলেতো পেট নভৰিব আৰু আনে যিয়ে নকওক নহয় জানো এইপিনে দেখিছে নহয় ইমানখিনিকে কলৰ আখি ওলালে আৰু কেইদিনমান লাগিছিলে কলৰ থোকটো বুঢ়া হ'বৰ কাৰণে ভাগি পৰাৰ কাৰণে এনেকৈ কাটি আনিলোঁ আৰু আজি মোৰ মিনি ব্লগছটো ইমানে যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব বাই বাই